নমস্কাৰ এনএম অসম অফিচিয়েল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো মই ৰুমি CMA ষ্টুডেণ্ট এণ্ড মেম্বাৰ অফ এনএম অসম অফিচিয়েল ইউটিউব চেনেল আজি আমি লৈ আহিছো এনে এটা টপিক যেটো আপুনি জনাটো খুবেই দৰকাৰ যদিহে আপুনি ডিসিজন ল'ব পৰা নাই যে আপোনাৰ কাৰণে জব বেটাৰ নে বিজনেস কৰাটো আজি আমি এনে ইম্পৰ্টেন্ট 6টা পইণ্টৰ বিষয়ে আলোচনা কৰিম যেটো জব আৰু বিজনেসৰ মাজৰ পাৰ্থক্য বুজি যোৱাত আমাক সহায় কৰিব সো লেটস স্টাৰ্ট ফাৰ্স্ট অফ অল ইনকাম আপুনি যদি কোনো এটা কোম্পানীত কাম কৰে তেন্তে আপুনি গম পায় যে আপুনি যিমানেই কাম কৰিলেও মান্থৰ এন্ডত এটা ফিক্স স্যালাৰি পাব আপুনি কিমান টাইম কাম কৰিব হেয়া ফিক্স থাকে আৰু আপোনাক কৈ দিয়া হয় যে আপুনি কি কাম কৰিব আনহাতে যদি আপুনি নিজৰ বিজনেসৰ কথা কয় তেন্তে মান্থৰ এন্ডত আপুনি কিমান ইনকাম পাব হেয়া ফিক্স নাথাকে আনলিমিটেড ইনকাম কৰিব পাৰে 2 নম্বৰ পইণ্ট হৈ গ'ল আপোনাৰ গ্ৰোথ জব কৰা ব্যক্তি এজনে লাৰ্নিং ইমপ্ৰুভমেন্ট আৰু ডেভেলপমেন্টৰ সুবিধা কমকৈ পায় কিন্তু আনহাতে যদি আমি বিজনেসৰ কথা কওঁ বিজনেস কৰা ব্যক্তি এজনৰ লাৰ্নিং ইমপ্ৰুভমেন্ট হাই স্পীডত গ্ৰো কৰিব পাৰে কাৰণ বিজনেস কৰা ব্যক্তি এজনে নিজৰ মালিক নিজেই থাৰ্ড নম্বৰ পইণ্ট ৰিস্ক জবত আপোনাৰ লো ৰিস্ক থাকে কিন্তু বিজনেসত আপোনাৰ হাই ৰিস্ক থাকে এণ্ড হাই ৰিস্ক থকাৰ বাবে ইনকামো হাই হয় 4 নম্বৰ যদি পইণ্টটো ক'ব যাওঁ দেন ইনভেষ্টমেন্ট জব কৰা ব্যক্তি এজনৰ কোনো ধৰণৰ মানি ইনভেষ্টমেন্টৰ প্ৰয়োজন নহয় আনহাতে বিজনেসত আপোনাৰ ইনভেষ্টমেন্টৰ প্ৰয়োজন হয় 5 নম্বৰ পইণ্টটো হৈছে এক্টিভ এণ্ড পেছিভ ইনকাম এক্টিভ এণ্ড পেছিভ ইনকাম কি হয় মই অলপ এক্সপ্লেইন কৰি দিওঁ জব কৰা ব্যক্তি এজনে অনলি এক্টিভ ইনকাম হে ল'ব পাৰিব তাত কোনো ধৰণৰ পেছিভ ইনকামৰ সুবিধা নাথাকে সাপোজ জব কৰা ব্যক্তি এজনে যদি এমাহ ধৰি কামলৈ যোৱা নাই তেন্তে তেওঁ ইনকাম ল'ব নোৱাৰিব কিন্তু বিজনেস কৰা এজন ব্যক্তিয়ে বিজনেস যদি ধুনীয়াকৈ সেটআপ কৰি ল'ব পাৰে তেন্তে তেওঁ এক্টিভলি কাম নকৰিলেও এটা পেছিভ ইনকাম ল'ব পাৰিব এণ্ড লাষ্ট পইণ্ট হৈ গ'ল আমাৰ 6 নম্বৰ পইণ্ট টাইম ফ্ৰীডম জবত আপোনাৰ টাইম ফ্ৰীডম নাথাকে কাৰণ তাত এজন মালিকৰ আণ্ডাৰত আপোনাক কাম কৰিব লগা হয় কিন্তু বিজনেসত আপোনাৰ টাইম ফ্ৰীডম দেখা যায় বিকজ ইউ আৰ দ্য বছ আপুনি ক'ত কেনেকৈ আৰু কিমান সময় কাম কৰিব সেইটো আপুনি নিজে ডিসাইড কৰিব পাৰিব সো থ্যাংক ইউ সো মাচ আৰু আমাক অধিক উৎসাহিত কৰিবৰ বাবে আপোনালোকৰ লাইক এণ্ড কমেন্টৰ থ্ৰু আমাক জনাব ভিডিওটো কেনেকুৱা লাগিল আৰু আমাৰ নেক্সট ভিডিওৰ নটিফিকেশন পাবৰ বাবে তলৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ